নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই ইউটিউব মাধ্যমৰ চেনেলটো আপোনালোকে ইমান সুন্দৰভাৱে আদৰি লোৱাৰ বাবে। আজি প্ৰায় মোৰ এমাহ সম্পূৰ্ণ হৈছে। এই এমাহত মই প্ৰায় ২৬,০০০ ছাবস্ক্ৰাইবাৰ লাভ কৰিছোঁ। সকলোকে সেয়ে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে প্ৰায় বহুতেই মোক কমেণ্ট কৰিছে। সকলো কমেণ্টৰ বিপৰীতে মই প্ৰত্যুত্তৰ দিব পৰা নাই। তাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। এই এমাহৰ অভিজ্ঞতাত মোৰ কিছু কথা আপোনালোকক ক'বলগীয়া আছে। আজি তাকেইহে মই ক'ম বুলি ভাবিছোঁ। উপৰোক্ত বাক্যশাৰী দেখা পাই হয়তো আপুনি আচৰিত হৈছে। হয়, আমি চাগে ইউটিউব মাধ্যমৰ কাৰণে উপযুক্ত নহয়, সেইবাবেই এই বাক্যশাৰী আচলতে লিখিবলৈ বাধ্য হৈছোঁ। মোলৈ প্ৰায় যিমানখিনি কমেণ্ট আহিছে তাৰে ভিতৰত 99.99%ই উপদেশমূলক, পৰামৰ্শমূলক, উদগনিমূলক, শুভেচ্ছামূলক এনেকুৱা ধৰণৰ কমেণ্ট। তাৰে ভিতৰত প্ৰায় নগণ্য 0.001% বুলি ধৰিব পাৰি তেনেকুৱা ধৰণৰ কমেণ্টবিলাক অকণমান নিগেটিভ কমেণ্ট হয়তো আহেই বা নাহেই মই বৰ ভালকৈ নাজানো, যিহেতু এই মাধ্যমত মই নতুন। গতিকে এই ক'বলগীয়াখিনি মই আজি কম বুলি ভাবিছোঁ, যিহেতু কোৱাৰ সুবিধাকণ আছে। আহক আজি বিতংকৈ মই তাকে কওঁ। বিতংকৈ ক'বলৈ এই কাৰণে ওলাইছোঁ যে ধৰি লওক এবস্তা আলুত যদি এটা গেলা আলু ওলায়, তেতিয়া হয়তো পিছলৈ সেই এটা গেলা আলুৱে গোটেই এবস্তা আলু গেলাই পেলাব পাৰে। গতিকে সেই গেলা আলুটো আমি বিচাৰি উলিয়াই অকণমান ৰাইজক প্ৰকাশ কৰি দিবই লাগিব। সেই উদ্দেশ্যেহে মই ক'বলৈ ওলাইছোঁ। তাৰ আগতে আহক প্ৰথমেই কৈ লওঁ মোৰ চেনেলটো খোলাৰ মূল উদ্দেশ্যটো। মোৰ বহুসংখ্যক শুভাকাংক্ষী ভালপোৱা লোকে মোক কৈ আছিল যে আপোনাৰ বহুসংখ্যক ভিডিঅ' ছবি আমি চাবলৈ নাপালোঁ বা সুবিধা নহ'ল। বৰ্তমান চিডিৰ বজাৰো নাই, গতিকে সেই ভিডিঅ'সমূহ আমি কেনেধৰণে পাম? বিশেষকৈ ধৰি লওক লখিমপুৰ, ধেমাজি, তিনিচুকীয়া সেই অঞ্চলৰ কেইজনমান বিশেষ ব্যক্তি আছে। হয়তো এই ভিডিঅ'টো যদি তেওঁলোকে চাই আছে, তেওঁলোকে নিশ্চয় বুজিব পাৰিব। তেওঁলোকক সেই ভিডিঅ'সমূহ দেখুৱাম কেনেদৰে, সেই উদ্দেশ্য আগত ৰাখি মই তেওঁলোকক কৈছিলোঁ যে মই এটা কাম কৰোঁ, ইউটিউবত বস্তুখিনি অলপকৈ আপোনালোকক দিওঁ, আপোনালোকে তাতেই চাই ল'ব। তেওঁলোকেও যথেষ্ট উৎসাহ জনালে। সেইটো প্ৰথম উদ্দেশ্য আছিল মোৰ ইউটিউবটো খোলাৰ কাৰণে। তাৰ পিছত ভাবিলোঁ ইউটিউবত যদি দেখুৱাব পাৰি, লাহে লাহে পিছলৈ মই নতুন ভিডিঅ' বনাব পাৰিম। গতিকে সেইটোহে আছিল মোৰ প্ৰথম উদ্দেশ্য। এতিয়া শুনক সেই 0.001% কমেণ্টদাতাসকলৰ এনেকুৱা ধৰণৰ ইটিকিং সূচক মন্তব্য। এইবিলাক আপোনালোকৰ চাইছোঁ, দিলে নতুন দিয়ক। মই তেওঁলোকক উদ্দেশ্যি কওঁ যে আচলতে মই কিছু সংখ্যক মানুহক মোৰ পুৰণা ভিডিঅ'সমূহ দেখুৱাৰ উদ্দেশ্য লৈহে মই এই চেনেলটো আৰম্ভ কৰিছোঁ। নিশ্চয় মই নতুন কৰিম। মোৰ বহুতো ধৰণৰ কনচেপ্ট এতিয়াও আছে। তেতুন তামুলী ভাওনাৰ যি কনচেপ্ট, তাতকৈও সাংঘাতিক কনচেপ্ট মই ৰাখি থ'লোঁ, কাৰণ চিডি বন্ধ হৈ গ'ল। চিডি বন্ধ হৈ যোৱাৰ লগে লগে প্ৰায় ৪-৫টামান কনচেপ্ট মোৰ তেনেকৈ পৰি থাকিল। আৰু মই ইউটিউব মাধ্যমেৰে পেটৰ ভাত মোকলাম বুলি ভবাও নাই, আৰু হয়তো যদি পাৰি পিছৰ কথা। গতিকে সেইসকলক উদ্দেশ্য কৰি কওঁ যে মোৰ ইউটিউব চেনেলৰ মূল উদ্দেশ্য আছিল সেইসকলক মই মোৰ ভিডিঅ'সমূহ যাতে দেখুৱাব পাৰোঁ। মই যদি ইউটিউব মাধ্যমটোক জীৱিকা হিচাপে ল'লোহেঁতেন, তেতিয়া হয়তো আজিৰ পৰা বহুত বছৰ আগতেই ল'ব পাৰিলোহেঁতেন। কাৰণ আজিৰ পৰা প্ৰায় 16-17 বছৰমান আগৰ পৰাই মই সম্পাদনা কৰি আহিছোঁ, এডিটিং। তেতিয়াৰ দিনত স্বৰ্গীয় জৰ্জ মহলীয়াদেৱৰ তত্ত্বাৱধানত মই এনালগ মেচিনত প্ৰথম সম্পাদনা শিকিছিলোঁ। দূৰদৰ্শনৰ প্ৰায়বিলাক ধাৰাবাহিকৰ কাম কৰা হৈছিল। এনালগ মানে ফিটা থকা, যিটো এনেকৈ চকা পকাই কৰা হয় সেই ভিডিঅ'। তাৰপিছতে মানস অধিকাৰী, দেৱাংকৰ বৰগোহাঁই, নিৰঞ্জন গগৈ আদিৰ দৰে ডাঙৰ ডাঙৰ সম্পাদকৰ তত্ত্বাৱধানত মই সম্পাদনা কৰি আহিছোঁ। তেতিয়া DPS ভেলচিটি, তাৰপিছত এভিড, তাৰপিছত মেট্ৰক্স আৰু শেহতীয়াকৈ FCP মেক ভাৰ্চন যিটো আছে তাত সম্পাদনা কৰি আহিছোঁ। গতিকে মই ইচ্ছা কৰা হ'লে তেতিয়াই হয়তো ইউটিউবত বহুতো ভিডিঅ' দিব পাৰিলোহেঁতেন। যিসকলে তেনেকুৱা বিৰূপ মন্তব্য কৰে তেওঁলোকক কওঁ যে তাৰ কাৰণে যথেষ্ট খৰচৰ প্ৰয়োজন আছে। যদি তেওঁলোকে আগবাঢ়ি আহে খৰচ কৰিবলৈ, মই কাইলৈৰ পৰা তেনেকুৱা ভিডিঅ' বনাবলৈ সম্পূৰ্ণ সাজু আছোঁ।
মইতো ধৰি লওক সাধাৰণ মোবাইল এটা লৈ সেলফি লোৱাৰ দৰে এটা ভিডিঅ' বনাব নোৱাৰোঁ কোৱালিটি মই দিবই লাগিব তাৰ কাৰণে প্ৰফেশ্যনেল টেকনিচিয়ান লাগিব প্ৰফেশ্যনেল ইকুইপমেণ্টছ লাগিব যথেষ্ট খৰচ আছে নতুন কনচেপ্টৰ মোৰ অভাৱ নাই তেতুনতা বুলি ভাওনা ভিডিঅ' ছবি তেতিয়া দিনত চলিছিল এতিয়া সম্পূৰ্ণ ভিডিঅ' ছবি বন্ধ হৈ গ'ল গতিকে ভিডিঅ' ছবি বনাম বুলি বহুতো কনচেপ্ট তেনেকৈ থৈ দিলোঁ তেনেকৈ আছে আৰু সেইখিনি মই নতুনকৈ ধুনীয়াকৈ নিশ্চয় কৰিব পাৰোঁ যদি তেওঁলোকে ফাইনেন্স কৰে মই ডেফিনেটলি কাইলৈৰ পৰাই নতুন ভিডিঅ' বনাবলৈ সাজু আছোঁ আৰু শুনিছোঁ ইউটিউবৰ পৰা আৰ্ণ হয় পইচা পাতি বোলে পায় খুবেই ভাল কথা মোৰ অৱশ্যে এতিয়ালৈকে সেই মনিটৰাইজেশ্যন নে কি সেইটো হোৱা নাই আৰু মই আপোনালোকক কথা দিছোঁ যিদিনাখনে প্ৰথম ইউটিউবৰ পৰা মই পইচা পাম সেইদিনাখনেই মই এটা নতুন ধুনীয়া সুন্দৰ ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াম এইবাৰ কওঁ আহক দ্বিতীয় পৰ্যায়ৰ কমন ডাটাৰ বিষয়ে যিটো 0.001% তাৰ ভিতৰত দুই এজন হয়তো মই মাজতে এটা ভিডিঅ' দিছিলোঁ ফানি ইণ্টাৰভিউ বুলি এটা সাক্ষাৎকাৰক লৈ সেইটো মই কৈয়ে থৈছোঁ যে আজিৰ পৰা বহুত বছৰ আগতে 2007-08 বৰ্ষত এখন ভিডিঅ' ছবিত দেখুওৱা হৈছিল সেইটো এটা মুখ বাগৰি অহা কৌতুক বহুতে শুনিছে বহুতে হয়তো নাই শুনা আৰু ভিডিঅ'ৰ মাধ্যমেৰে মই প্ৰকাশ কৰিছোঁ গতিকে বহুতে কি কৰিছে তাৰ এংকৰ পাৰ্টটো কোনো কাৰণত চোৱাই নাই স্কিপ কৰি ডাইৰেক্ট ভিডিঅ'টো চাইছে চাই পেলাই ডাইৰেক্ট চিধা কমেণ্ট নকল হৈছে মইতো কৈয়ে দিছোঁ মানে মই এইটো বুজিলোঁ যে বহুতে এংকৰ পাৰ্টটো একো নাচায় চিধা ভিডিঅ'টো চালে চাই পেলাই ডাইৰেক্ট কমেণ্ট এটা একদম যি মুখত আহিল দি দিলে যে এইটো নকল হৈছে মই ইমান সুন্দৰভাৱে বুজাই দিয়াৰ পাছতো তেনেকুৱা হোৱাটো বৰ দুখজনক তাৰ মাজত কিছুমান কমেণ্টটো আপোনালোকৰ আগত মই প্ৰকাশেই কৰিব নোৱাৰোঁ অলপ অশ্লীল ইতিমধ্যে সেইবিলাক ইউটিউবৰ ফালৰ পৰা মই ৰিকুৱেষ্ট পঠোৱাত ডিলিট কৰি দিয়া হৈছে আৰু এজন স্বনামধন্য জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ দৰে কমেণ্ট ডাটা ওলাল তেওঁৰ মতে এনেকুৱা ধৰণৰ দম আছে যদি নিজৰ কণ্টেণ্ট নিজৰ বস্তু বনাই দেখা চিধাই দমত ধৰি ল'লেহে বাপৰে মই কোনখন পৃথিৱীত আছোঁ ইমানখিনি মই বনালোঁ তাৰমানে মোৰ একো দমেই নাই বাৰু যিয়েই নহওক সেইজন কমেণ্ট ডাটাকো মোৰ শুভেচ্ছা থাকিল তেওঁ ইমান দম আছে তেওঁ সমগ্ৰ অসমতে খ্যাতি ইতিমধ্যে আচলতে বিয়পি পৰিব লাগিছিল তেওঁৰ নামটো কিবা ৰূপম কলিতা নে কি এনেকুৱা ধৰণৰ নাম আছিল তেওঁৰ বিয়পি পৰা খ্যাতি মই এতিয়ালৈকে অৱশ্যে পোৱা নাই পালে মই ধন্য মানিম তাৰ মানে মই এইটো বুজিম নেকি যে ইয়াত এংকৰ পাৰ্ট কৰি কোনো লাভেই নাই মানে একো কথা বুজাই পেলাই লাভেই নাই চিধা চিধি ভিডিঅ'হে দিব লাগে কিন্তু মোৰ সেইটো পক্ষপাতি নহয় মই কিবা ক'বলগীয়া থাকিলে আপোনালোকক কমেই চোৱা মানুহে তাতে চাবই আৰু সেইকাৰণে আজি ভিডিঅ'টোত মই কোনো ধৰণৰ ভিডিঅ'ই নিদিওঁ অকল কমহে আৰু এবিধ কমেণ্ট ডাটা আছে তেওঁলোকৰ কথাটো এনেকুৱা ধৰণৰ প্ৰকাশ কৰিব নোৱাৰি নিকৃষ্ট ভাষাৰ প্ৰয়োগ ময়ো সমানে প্ৰত্যুত্তৰ দি দিছোঁ তেনেকুৱা ভাষাতেই বাৰু যিয়েই নহওক এজনৰ আকৌ কেনা লাগিল মধ্য অসম বুলি শব্দটো ইউজ কৰাৰ কাৰণে আৰে মধ্য অসমক মই মধ্য অসম বুলিয়েতো ক'ম নে অন্য কিবা বেলেগ ক'ব লাগিব আৰু অসম এখন বুলি ময়ো জানো আৰু সেইকাৰণে ভাষাৰ প্ৰয়োগ সব জেগাতে বেলেগ বেলেগ গতিকে সেই ভাষাৰ প্ৰয়োগৰ বিভিন্নতা অনুসৰি আমি তাক ফ'ল' কৰিব লাগিব আৰু এইটো এটা মনোৰঞ্জনৰহে চেনেল ইয়াত মই যুক্তিতৰ্ক বা কথাৰ কটাকটি সেইবিলাক মই বিচৰা নাই বিতৰ্ক বস্তুটো একেবাৰেই মই বেয়া পাওঁ মই মনোৰঞ্জন কৰিবলৈ চেষ্টা কৰোঁ তাতে হয়তো ভুল ত্ৰুটি থাকিবও পাৰে সেইটো বৰ ডাঙৰ কথা নহয় সেইবিলাক আঙুলিয়াই দিলে বা দেখুৱাই দিলে সেইটো মই নিশ্চয় ভাল পাম আৰু পাইছোঁ তেনেকুৱা কমেণ্টটো আহিছে যথেষ্ট যে অমুকটো কৰিলে বেয়া লাগে তেনেকুৱা নকৰিব আপুনি এতিয়ালৈকে কৰা নাই তথাপিও ভৱিষ্যতে তেনেকুৱা নকৰিব বেলেগে কৰা দেখা পাইছোঁ সেইটো কমেণ্ট মই ভাল পাইছোঁ কাৰণ তেওঁ মোক হেৰি কৈছে কিন্তু মই ডেফিনেটলি তেনেকুৱা ধৰণৰ একো হেৰি নকৰোঁ সেইটো মোৰ নিজৰ ওপৰত বিশ্বাস আছে বহুতখিনি কথা ক'লোঁ পেকপেকাই ক্ষমা কৰি দিব আমনি যদি পাইছে বেয়া নাপাব আজি মই কওঁ বুলিয়ে কৈছোঁ আচলতে ভিডিঅ' বহুতখিনি আছে দেখুৱাম সোনকালে আৰু শেহতীয়াকৈ কওঁ এইটো এটা মনোৰঞ্জনৰ চেনেল ইয়াত সম্পূৰ্ণ মনোৰঞ্জনৰ কাৰণে বা হাঁহি ধেমালি ফূৰ্তি গান সংগীত সকলোবিলাক ইয়াত জড়িত হৈ থাকিব ইয়াত আমি বিতৰ্ক কৰিব একেবাৰে খোজা নাই গতিকে মই এইটো ভাবিছোঁ যে হয়তো ইয়াত লাইক ডিছলাইক সব আহে এইটো বহুতো ইউটিউবাৰে জানে আৰু যিসকল অভিজ্ঞ ইউটিউবাৰ তেওঁলোকক সুধিছোঁ তেনেকুৱা ধৰণৰ কমেণ্ট পালে আচলতে কি কৰিব লাগে মই একেবাৰে নতুন যেহেতু নাজানো সেইকাৰণেহে সুধিছোঁ মোক জনাবচোন
যদি মই ইউটিউব মাধ্যমৰ কাৰণে উপযুক্ত নহয় এইটো ভিডিঅ'ই মই শেষ ভিডিঅ' হিচাপে ঘোষণা কৰি কমপ্লিটলি মোৰ চেনেলটো ডিলিট কৰিম আৰু চাওঁ সকলোৱে কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়ায় তাৰ পিছত মই সিদ্ধান্ত ল'ম কোনোবাই ভিডিঅ'টো ভাল পাইছে লাইক কৰিছে কোনোবাই বেয়া পাইছে ডিসলাইক কৰিছে সেইটো বৰ ডাঙৰ কথা নহয় কিন্তু সেই দুদিনীয়া জীৱনটোত হাঁহি ধেমালিৰে ফূৰ্তিৰে পাৰ কৰিব লাগে তাৰ মাজতে এনেকুৱা ধৰণৰ নিগেটিভ কমেন্ট প্লাস শত্ৰুতা ভাব লৈ কি তৃপ্তি পায় মই একো বুজি পোৱা নাই মই ডাঙৰ ডাঙৰ ইউটিউবাৰ্ছ সকলক সুধিছো আপোনালোকে বাৰু কি কৰে মই কিন্তু এইটো ভিডিঅ' বনাই দিলো তাৰ বাবে ক্ষমা কৰি দিব যদি কিবা ভুল হৈছে মই পুনৰ কৈছো এইটো এটা মনোৰঞ্জনৰ চেনেল হে গতিকে এই যি কেইটা দিন আমি লগ পাওঁ বা এনেদৰে দেখা সাক্ষাৎ হয় আহক মনোৰঞ্জনৰ মাজেৰে হাঁহি ফুৰ্তিৰেহে আমাৰ সময়খিনি পাৰ কৰো ইয়াত অযথা যুক্তি তৰ্ক শত্ৰুতা এইবিলাক আনিব বিচৰা নাই দেশ উদ্ধাৰৰ কাৰণে যুক্তি তৰ্ক কৰি লাভ আছে তেনেকুৱা যুক্তি তৰ্কক মই সাপোৰ্টও কৰিম কিন্তু এনেকুৱা ধৰণৰ মনোৰঞ্জনৰ কাৰণে অযথা সময় অপব্যয় কৰি যুক্তি তৰ্ক কৰাটো কোনো ভাল কথা নহয় আজি বহুতখিনি কথাই আপোনালোকক মই কৈ পেলালো ইউটিউবাৰ্ছ সকল আৰু ভিউৱাৰ্ছ সকলে মোক নিশ্চয় ক্ষমা কৰি দিব আজি মই মোৰ ভিডিঅ' লাইক কৰিবলৈও নকওঁ মোৰ চেনেল সাবস্ক্ৰাইব কৰিবলৈও নকওঁ পৰামৰ্শ আগবঢ়াব মই সেই পৰামৰ্শবিলাক চালিজাৰি চাই সিদ্ধান্ত ল'ম বুলি ভাবিছো পুনৰ আপোনালোকক ক্ষমা মাৰ্জনা বিচাৰি বিদায় লৈছো